এতিয়া কি বিটিচি পাল্টাৱাৰ সময় নেকি কওকচোন? এতিয়া দিছপুৰ যোৱাৰ সময়, এতিয়া বিটিচি পাল্টাৱাৰ সময় নহয়। তেওঁলোকৰ এছেছমেণ্ট কমপ্লিট ভুল, সেইকাৰণে তেওঁলোকৰ এই পৰিণাম। এতিয়া হৈছে দিছপুৰ চলো। দিছপুৰত আমি আমাৰ 15টা সমষ্টিৰ পৰা কেণ্ডিডেট আমি দিছপুৰত পঠিয়াব লাগে। যি গভমেণ্ট নহওক কিয় দিছপুৰৰ পৰা আমি কি কৰিব লাগে, আমি টকা পইচা আনি পেলাই আমাৰ বিটিচিৰ উন্নয়ন কৰিব লাগে। চাচা চাচিৰ ঘৰত গ'লে কি হ'ব? এইটো বিটিচি পাল্টাৱাৰ সময়ো নহয়, চাচা চাচিৰ ঘৰত যাই বহি থকাৰ সময়ো নহয়। আমি কাম কৰাৰ সময়, আমি কাম কৰিব লাগিব। ধন্যবাদ। 15টা সমষ্টি 15টাই জিকিব, আমাৰ 15টা সমষ্টি 15টাই জিকিব। আৰু সেই 15টা সমষ্টি আমি দিছপুৰত আমাৰ 15টা সমষ্টিৰ পৰা 15জন কেণ্ডিডেটে MLA হৈ পেলাই তেওঁলোকে দিছপুৰত যাব। আৰু তাৰ পৰাও মন্ত্ৰীও পাব, আপোনালোকে দেখিবলৈ পাব। বিটিচিৰ উন্নয়ন লাগে, সেইটোতো আমি পঠোৱা নাই। বিৰোধীৰ লগত আমাৰ কি মানে সম্পৰ্ক আছে? আমি পঠোৱা নাই সেইটো। তেওঁলোকৰ কথা। বিটিচিত যদি আমি ষড়যন্ত্ৰ মানে কৰিছো, তেওঁলোকৰ মুখৰ কথা। আমি বিটিচিত ভাল কাম কৰিছো, সেইকাৰণে আপোনালোকেও আহিছে ইমান ৰাতিপুৱা। আমি বিটিচিত ভাল কাম কৰিছো।